ওয়েলকাম বেক টু দীপশিখা ব্লগ। আজি এটা আপোনালোকক মিনি ব্লগৰ সৈতে লগ পাম। ব্লগটো আপোনালোকে চাবচোন, বেলেগ একো নাই। ইয়াৰ হাতত সৰু পাচি এটা লৈ পেলাই মই আহিছোঁ আমাৰ পিছফালে, পুৰণা ঘৰৰ পিছফাললৈ। আৰু ইয়াতে মই কৰা অকণমান আপোনালোকক খেতি দেখাম। এয়া শাক পাচলি মই আচলতে এইবিলাক অকণমান এনেই কিবা কিবি কৰি থাকি ভাল পাওঁ। অৱশ্যে মূলা শাক কেইডালমান পেলাইছিলোঁ, ফুলিয়ে গৈছেগৈ, কেইডালমান খোৱা হৈছে। আৰু খোৱাৰ চখটো ইমান নহয়, কিন্তু মা আৰু মই, গতিকে বাৰীতে এনেকৈ কিবা অকণ কৰি লৈ পেলাই ভাল লাগে। তেনেকৈ বৰ্তমান এতিয়া জেগা নাই, এইখিনি পিছলৈ হ'ব আৰু এতিয়া নতুন মাটি চাটি দি কৰি লৈ পেলাই জেগাখিনি হ'ব। কিন্তু এয়া চাওকচোন, ছিজন আহিছে, কিন্তু পথাৰ মুকলি হ'ব। এয়া মানিমুনি নিজে হোৱা নহয় দেই, আমি কেইডালমান এনেকৈ আগ পাই লৈ পেলাই শিপাৰ সৈতে মায়ে মই লগাই দিছিলোঁ। তাতে দেখিছোঁনে কিমান হৈ গৈছেগৈ। এয়া এতিয়া আমাৰ মাটিৰ পিছফালে কি ধুনীয়াকৈ হৈ আছে, গতিকে এয়া আজি ছিঙিম। এয়া দেখিছেনে নাই, কাৰ ভাল লাগে বাৰু, কাৰ প্ৰিয় মানিমুনি? মোৰ খুবেই প্ৰিয়, গতিকে মই ৰ'বই নোৱাৰিলোঁ। মানিমুনি কেইডাল দেখি ছিঙিবৰ কাৰণে আহিয়ে গ'লোঁ। গতিকে এনেকৈ এইবোৰ হৈছে আমাৰ ফ্ৰেছ বস্তু। আৰু বজাৰৰ শাক পাচলি ইমান মেডিচিন দিয়া, কিন্তু এইবোৰ কোনো একো এটা খালে আপোনাৰ ইয়াত বৰঞ্চ উপকাৰ বহুতেই হয়, অপকাৰ একেবাৰে নহয়। আপোনালোকেও এনেকৈ কৰিব কেতিয়াবা। জেগা অকণমানতে এইবোৰ বস্তু খুব বেছিকৈ হয়, আৰু 2-3জনী থকা এনেকুৱা পৰিয়ালত যথেষ্ট হৈ যায় খাবৰ কাৰণে। দেখিছেনে? পাত চাওকচোন, মানিমুনি পাতৰ চাইজ দেখিছে কিমান ধুনীয়া ধুনীয়া, আৰু একদম শিপাবিলাকো কি ধুনীয়া মজবুত হৈছে। মানে মাটিখিনি আচলতে সাৰুৱাৰ কাৰণে ইমান ধুনীয়াকৈ বাঢ়ি গ'ল। আচলতে এইবিলাক এতিয়া পথাৰ মুকলি হ'লতো, আৰু দুদিনমান পিছত মই কিন্তু লাজ নকৰোঁ দেই, মই মানিমুনি ছিঙিবলৈকে হাতত পলিথিন এটা লৈ এতিয়াও পথাৰত যাওঁ। মানে এবেলা গৈ ছিঙোঁ, আৰু ইমানেই প্ৰিয়, আনি লৈ পেলাই থৈ দিওঁ। মই যেতিয়া তেতিয়া মানিমুনি শাকৰ ভাজিটো খাই ভাল পাওঁ, আৰু বহুতেই খাওঁ বছৰত। গতিকে সেইকাৰণে আপোনালোকক দেখালোঁ। আচলতে এইটো ইমান দেখাবলগীয়া একো বিষয় নহয়, কিন্তু কথাটো হ'ল কি, এনেকৈ নিজৰ বাৰী চুকতে নিজে গৈ লৈ পেলাই এনেকৈ দুই এডাল ৰুই দিওঁতে ইমানখিনি হৈ গৈছে। আপোনালোকক সেইকাৰণে দেখালোঁ। আৰু মানিমুনি খাই লৈ পেলাই বহুতে ভালো পায়, আৰু ইয়াৰ উপকাৰিতাৰ বিষয়েতো আপোনালোকে জানেই, গতিকে সেইকাৰণে কৈছোঁ। এতিয়া আহি গ'ল, এতিয়া আমাৰ ফ্ৰেছ বস্তু কিছুমান আমি পায়ে যাম পথাৰতে। এতিয়া আপোনাৰ মানিমুনি, আৰু আমাৰ ঘৰত আছেও মানিমুনিৰ পৰা আদি কৰি গোটেইখিনি ভেবেলিলতাৰ গছ মই নিজে লগাওঁ, আৰু মায়েও লগায়। গতিকে আমাৰ দুজনী মানুহ এনেকৈ ধুনীয়াকৈ চলি থাকে। মাজে মাজে খাওঁ ঘৰৰ ফ্ৰেছ বস্তু, সদায়নো বজাৰৰ পৰা কিনি অনা বস্তুখিনি, ঔষধি বস্তুখিনি কিমান খাব। গতিকে এয়া চাওকচোন কিমান ধুনীয়া ফ্ৰেছ হৈ আছে। গতিকে এয়া আজি শনিবাৰে আচলতে মাছ মাংস নাখাওঁ, সেইকাৰণে কি কৰিলোঁ, অকণমান চব্জি বনাওঁ আলুৰ সৈতে। মানিমুনি আৰু কেইডালমান ছিঙিম, আৰু কালিলৈ ভেদাইলতাৰ লগত মানিমুনিৰ ৰস আৰু নৰসিংহ পাত, এই 3টা বস্তু মিক্স কৰি পিচি লৈ পেলাই সৰু মাছৰ সৈতে বনাম। কাইলৈ দেওবাৰ, যিহেতু দেওবাৰে এইখিনি বনাম। গতিকে আপোনালোকক দেখালোঁ। ভিডিঅ'টো চাই চাগে ভালেই পাব, খুব সম্ভৱ। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাব। গতিকে আজিৰ ভিডিঅ'টো আছিলে মানে, চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাব মোৰ চেনেলটো। আকৌ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ, বাই বাই, টাটা, লাভ ইউ অল।